জুবিন গাৰ্গক পাহৰিলে নেকি? ছ'চিয়েল মিডিয়াত কমি আহিছে জুবিন চৰ্চা। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? জুবিন গাৰ্গক কোনে হত্যা কৰিছিল? কেতিয়া ন্যায় লাভ কৰিব জুবিন গাৰ্গে? জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হ'ব হ'ল। ছ'চিয়েল মিডিয়াত কমি আহিছে জুবিন চৰ্চা। #জাষ্টিছ ফৰ জুবিন গাৰ্গ হ'লগৈ 5.2 মিলিয়ন। 8 ডিচেম্বৰত জুবিন গাৰ্গে ন্যায় পাবনে? 8 ডিচেম্বৰত জুবিন গাৰ্গে ন্যায় পাবনে? এনে বহু প্ৰশ্ন উত্থাপন হৈছে। 8 ডিচেম্বৰত কি হ'ব সেই প্ৰশ্ন উত্থাপন হৈছে। জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে বিজেপি চৰকাৰে? জুবিন দাই ন্যায় পাবনে? জুবিন গাৰ্গৰ ইছ্যু ডাইভাৰ্ট কৰা হ'ল নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া জানিব বিচাৰিছে অসমৰ 3,50,00,000 জনতা। জুবিন গাৰ্গক কোনে হত্যা কৰিছিল? জুবিনক হত্যাৰ কোনে ৰচিছিল ষড়যন্ত্ৰ? এনে বহু প্ৰশ্ন অসমৰ জনতাৰ মনত উত্থাপন হৈছে। আজিৰ ভিডিঅ'টোত এটা লাইক কৰি কমেণ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব। জুবিন গাৰ্গক পাহৰিলে নেকি? আমাৰ হিয়াৰ আমঠু মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি হেৰুৱাত প্ৰায় 2 মাহ সম্পূৰ্ণ হ'ব হ'ল। জুবিন গাৰ্গবিহীন প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময় অনুভৱ কৰিছে অসমৰ 3,50,00,000 জনতাই। জুবিন গাৰ্গক হেৰুৱাই দুখত ভাগি পৰিছে অসমৰ 3,50,00,000 জনতা। জুবিন গাৰ্গ নাই সেই সত্যক এতিয়াও বহুতে মানিব পৰা নাই যে জুবিন গাৰ্গক সঁচাকৈ আমাৰ মাজত নাই। যোৱা 31 অক্টোবৰত জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে শুভ মুক্তি দিয়া হ'ল। এই সময়ছোৱাটোত চিনেমা হলৰ পৰা প্ৰত্যেকজন দৰ্শক কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই আহিছে। জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত অনুভৱ কৰি আছে অসমৰ 3,50,00,000 জনতাই। কিন্তু এতিয়া কথাটো হৈছে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? জুবিন গাৰ্গৰ হত্যাকাৰী কোন? এইবোৰ কেতিয়া পোহৰলৈ আহিব? #জাষ্টিছ ফৰ জুবিন গাৰ্গ পুনৰ আৰম্ভ হওক। এতিয়া 5.2 মিলিয়ন হৈ আছে। #জাষ্টিছ ফৰ জুবিন গাৰ্গক সেয়া 15 মিলিয়ন পৰ্যন্ত হওক। আজিৰ ভিডিঅ'টোত এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব।